নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰে চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, খুবেই ইম্পৰ্টেণ্ট ভিডিঅ' হয়। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰিব, শেষলৈকে চাই যাব। যিটো আমাৰ আছাম পুলিচৰ পদসমূহ মুকলি হৈছিলে, নিশ্চয় দুটা বিভাগত মুকলি হৈছিলে, নিশ্চয় গম পাইছে। আছাম পুলিচ এবি বিভাগত আৰু লগতে আপোনালোকৰ ফৰেষ্ট বিভাগত নিশ্চয় গম পাইছে পদসমূহ মুকলি হৈছিলে। বাকী CM ছাৰে যেতিয়া মিটিঙত গৈছিলে বা যেতিয়া ইলেকশ্যনৰ কাৰণত যায়, তেতিয়া বহুতে সোধে ছাৰ আৰু পদ ওলাবনে নোলায় সেইবুলি বহুতে সোধে। নিশ্চয় বন্ধু বান্ধৱীসকল, তাৰ বিষয়ে মই ক'ব বিচাৰিছোঁ। আপোনালোকে অপেক্ষা কৰিব লাগিব দুদিনমান, আৰু আপোনালোকে নিশ্চয় গম পাইছে আমাৰ ফিজিকেল টেষ্টটো ইলেকশ্যনৰ পাছতে অনুষ্ঠিত হ'ব। বাকী আপোনালোকৰ নৱেম্বৰ ডিচেম্বৰ মাহলৈহে অনুষ্ঠিত হ'ব চাগৈ। জুলাই পিছৰ পৰা আৰম্ভ হ'ব প্ৰচেছবোৰ সকলো, নিশ্চয় গম পাইছে। বাকী সেইটোৱে কথা আছিল। আছাম পুলিচৰ যিটো পদৰ কথা মই কৈ আছোঁ বৰ্তমান, CM ছাৰে যিটো কথা কৈছিলে, তাৰ বহুতে পদ মুকলি হ'ব আকৌ বোলে, শুনিছোঁ কথাটো। কিমান দূৰ সত্য সেইটো নাজানো, কিন্তু ফৰেষ্টৰ লগতে আৰু আছাম পুলিচৰ বহুতো পদ যোগ হ'ব, নিশ্চয় গম পাইছে। লগতে আছাম কামাণ্ডো পদ বাঢ়িব, সেইটো বহুতে ভাল ক'ব। আছাম কামাণ্ডো পদ বাঢ়িব, সেইকাৰণে পৰা আপোনালোকক কৈছোঁ যে যিমান পাৰে আপোনালোকে প্ৰেক্টিচ চলাই যাওক। আৰু লগতে আপোনালোকে যিসকলে আছাম কামাণ্ডো পদটো ভাল পায়, যাৰ বয়স আছে, তেওঁলোকেতো বহুত ভাল কথা। আছাম পুলিচৰ যিটো কামাণ্ডো বিভাগৰ হয়, তাত বহুতে পদ মুকলি হ'ব। আকৌ নতুনকৈ এপ্লাই হ'বলৈ আছে। যিবোৰ আকৌ নতুনকৈ পদ মুকলি হোৱাৰ কথা কৈছে, সেইবোৰ নতুনকৈ এপ্লাই হ'বলগীয়া আছে। আৰু আমাৰ ফিজিকেল টেষ্টৰ বিষয়ে নিশ্চয় গম পাইছে ল'ৰা আৰু ছোৱালীসকলৰ। সেইটোৱে কথা আছিল। নৱেম্বৰ ডিচেম্বৰ মাহলৈ সম্পূৰ্ণ অনুষ্ঠিত হ'ব, যাতে আমাৰ এই ফিজিকেল টেষ্টটো কোনো ধৰণৰ বৰষুণৰ সময়ত অনুষ্ঠিত নহয় বা বাৰিষাৰ সময়ত অনুষ্ঠিত নহয়। সেইটোৱে আপোনালোকে অপেক্ষা কৰি থাকিব। আমাৰ মানে কি হয়, ফিজিকেল টেষ্টবোৰ সদায় বাৰিষাতে অনুষ্ঠিত হয়। যেতিয়া প্ৰথম ফৰেষ্ট বিভাগৰ পদ মুকলি হৈছিলে, তেতিয়া নিশ্চয় গম পাইছে সকলোৱে। বাৰিষা সেই ফৰেষ্ট বিভাগৰ পদসমূহ মুকলি হৈছিলে, নহয়, ফিজিকেলটো অনুষ্ঠিত হৈছিলে। সেইকাৰণে বা আপোনালোকক কৈছোঁ, যিমান পাৰে আপোনালোকে প্ৰেক্টিচ চলাই যাওক, যাতে আমাৰ বাৰিষা বা বৰষুণত ফিল্ডখন যদি বেয়া হৈ থাকে, তেতিয়াও যাতে আমি দৌৰিব পাৰোঁ। নিশ্চয় গম পাইছে। এইটোৱে বহুতে ভাল কথা আছিলে। যদি ভিডিঅ' চাই ভাল পাইছে, প্লিজ এটা লাইক কৰিব। বহুত দিন তাৰ বিষয়ে দিয়া নাছিলোঁ কাৰণে মই আপোনালোকক জনাই দিলোঁ ইম্পৰ্টেণ্ট আপডেটটো। নিশ্চয় গম পাইছে। যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো টিপি থ'ব নাপাহৰিব, যাতে মই এই চেনেলটোত চৰকাৰী বেচৰকাৰী সকলো আপডেট দিওঁ। সেইকাৰণে বা আপোনালোকে যাতে পাব। আৰু এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া থাকিব, তাত আপোনালোকে জইন হৈ ল'ব। ধন্যবাদ। জয় অসম।